ইয়াত যদি কোনোবাই কেলা বুলি কয় তো ইয়াত মানে কেলা 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 এইকেইটা মানুহে যে কয় অসমীয়া দেখা কথা আছে বুলি অসমীয়াতো ঢেৰ কথা আছে হেল্ল' গাইজ ৱেলকাম বেক টু দ্য আনাডাৰ ব্লগ আৰু আজি বহুত দিনৰ মূৰত পাৰ্টি এটা কৰিবলৈ আহিছোঁ মানে আমি তাকো কিহৰ পাৰ্টি আপোনালোকক অকণমান পিছত গম পাই আছোঁ মানে আৰু বৰ্তমান এতিয়া পাৰ্টি কৰিবলৈ আহিলেতো খৰি চৰি লাগিবই সেইটো কাৰণে এতিয়া খৰি বিচাৰোঁ এখন চক এখন ইমান ধুনীয়া হাবি আৰু মোৰ লগত আছে আৰু এইফালে এতিয়া আমি ধুনীয়াকৈ খৰি বিচাৰিবলৈ যাওঁ হা এই গছডালকে গিয়াটো নিব সেইফালে আমি গছ গিয়াম লোকৰ গছ গিয়াব পাৰি নিজৰ হোৱা হ'লেহে গম পাওঁ কিমান কষ্ট আৰু এইফালে গছ হ'ব জানো এইডালে হৈ যাব হ'ব না আমি পেলুহে খাম আজি পেলু পেলু দেখাই আছোঁ আপোনাক পেলু কি কি পেলু খাম আমি এই বুলি কিমি নহয় মিমি পেলু তো গাইজ মানে আমাৰ এইফালে এতিয়া বৰ্তমান খৰিটো আমি লৈ আহিলোঁ কিমানখিনি দেখিছে দুটা ইমানখিনি খৰি আনিছোঁ মেগীয়ে হ'ল আমাৰ এতিয়া 10 পেকেট হাঁহটো হ'ল মেগী আৰু এইফালে কৰি আছে চাইকেলৰ ফটোশ্বুট 2 মিনিটত মেগী মানে 3 মিনিটত খাই ঘৰলৈ যাম এতিয়া দাদু দাদাই মানে জুইটো মজাকৈ জ্বলাই দিলে চাপ জ্বলা পাওঁ दिल जला मेरी दिल जला किसका दिल जला চব হৈ গ'ল কেৰাহী দিবলৈ এতিয়া হেৰি গোটাবলৈ আছে মই চুলিখিনি এনেকৈ কেলৈ কৈ আছোঁ নাই কাৰণ নতুনকৈ মানে কালি কাটি আহিছোঁ নাই তো গাইজ এইফালে এতিয়া আমি মাটি মানে ইটা কাম কৰিব আৰু কেৰাহী বহাবলৈ আৰু ইটা চিটা লৈ লৈছোঁ মানে খৰি দাদুৱে লৈ লৈছোঁ আগৰ পিকনিক স্পটৰ পৰা এতিয়া বেলেগ এডোখৰ জেগালৈ গৈছোঁ আৰু মেইন কথাটো হ'ল এইডোখৰত মানে আমি কেলৈ খোৱা নাই আমাৰ ল'ৰাকেইটা মানে বৰ বেয়া মান মাতে এইডোখৰত বেয়া মান মানে বেছি ডাঙৰ বেয়া মান নহয় ৰখি দিয়া অকণ বেছি ডাঙৰ বেয়া মান নহয় এইডোখৰত মানে ইক' হয় কথাটো মেইন কথাটো সেইটো আৰু ইয়াত যদি কোনোবাই কেলা বুলি কয় তো ইয়াত মানে কেলা কেলা এইটো ষ্টাইলত হয় মানে আৰু সেইকাৰণে মই কওঁ কাৰণে অকণ ভিতৰ চাইডে খাওঁগৈ তহঁতি তাত চেট বুলি কবি কোনো নুশুনে মানে চব আন্ধাৰ একদম ভোকত বহি আছোঁ মানে সেইকাৰণে এইডোখৰত গম পাই ইক' হয় নদী কিনাৰত দেখাই দিয়ে নদী কিনাৰত মানে বহুত ইক' হয় ওচৰত যদি আৰু কোনোবা এইপিনে এইটো ৰাস্তা দেখিছে এইপিনে গৈ যায় মানে ৰাস্তা এইপিনে মানুহ যায় যদি সেইটো সময়তে কেলা বুলি কৈ দিয়ে তেন্তে কেলা 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 এনেকুৱা হৈ যাব না সেইটো কাৰণে মানে আমি তাত খাবলৈ যাওঁ ঠিক আছে ব'লক আৰু আজি পাৰ্টিটো কিহৰ কাৰণে আৰু কেলৈ খাইছোঁ আৰু কি কাৰণে ক'ৰ পৰা পইচা পালোঁ সেইটো এটা কম ব'লক তাত কম এইকেইটা মানুহে যে কয় অসমীয়া দেখা কথা আছে বুলি অসমীয়াতো ঢেৰ কথা আছে মানুহে কয় এনেই কয় এষাৰ কথা আছে অসমীয়াত ঢেৰ কথা আছে কথাটো হয় আমি এতিয়া কৈছোঁ কথা সেইটো কথা বুলি কথা নাই এষাৰ কথা ক'ম এষাৰ কি কথা অসমীয়াত এষাৰ কথা নাই ঢেৰ কথা আছে হে আৰু এইকেইটা সাপে খুটা সেইটা এই বস্তুটো বহিবলৈ কাৰণে ইমান যোগাৰ কৰিবলৈ হৈছে আমি বহিবলৈ হ'লে ইমান যোগাৰ নকৰোঁ আমি এতিয়া বহিবলৈ আহিবলৈ চকী এখন অনা নাই এইটো বহিবলৈ আনি আমি সেই ইয়াৰ পৰা বস্তু আনিবলগীয়া হৈছে বিৰা কিবা এটা কৈ জানো এইখনৰ বিষয়ে এইখন হ'ল কেৰাহী ইয়াৰ মগজ নাই টিকা আছে অকল বহিব লাগে বহিব পাৰে বহাবলৈ এক বস্তু লাগে আকৌ পাৰ্টিটোৰ বিষয়ে ক'বলৈ আছে যে কিহৰ পাৰ্টি হ'ব কিহৰ পাৰ্টি হৈছে মানে এইটো बहुत दुख नहीं होगा ये रोटा दे है कैसा का मुट्ठी से शर्म करो भगवान से डरो भोसड़ी वालों ये लो ना मान लो ना सो गाइस মানে এটা আমি শু কইছো কোনে ধৰি আছে ভিতৰত লাই দে
বস্তা কথা এটা কলি গু ওলাই যাব কিন্তু হলেও বান ওলালে আকৌ ভাঙি ল'বলগীয়া হৈ যায় আৰু দুটামান লৈ যাব লাগিব তো গাইছ মানে 100 টকা হৈছিলে পিনে গড় ভাঙি পেলালে কাৰ ঘৰ আছিলে বিকিটা পাৱাৰ হে ভাই কা কাৰ ঘৰ আছিলে কাটৰ কিনা পইচা একেবাৰে 100 টকা হৈছিলে গড় ভাঙি দিম ये कौन है मैंने इसे कहीं देखा है यही तो बादशाह है এনে কাম কৰা ল'ৰা লৈ আনিছো দেই আজি এনে কাম কৰা ল'ৰা লৈ আনিছো দেই के 14 मामो तेरा बहन के 14 महावीर वाला तेरा मैया के 14 वाला बहनों लगर तेरा बेटी के बुढ़ में সদায় মানে কিমান নিজে খৈ ফালিবা ইমান নিজে কিমান নিজে ফালিবা ইয়াতে জীৱনত বহুত দুখ বহুত দুখ অকল নোটত চাবা ইনষ্টাগ্ৰামৰ নোটত চাবা অকল দুখ দুখ মোৰ 3 মান গ'ল চাগে এতিয়ালৈকে মই দুখৰ সেই দিয়াই নাই কাৰণ আই এম অলৱেজ হেপী মই সদায় হেপী থাকোঁ বহুত দুখত থাকোঁ মই এই কুকুৰাটো দেখিছেনে এইটো মই যোৱা দেওবাৰে যুঁজোৱা জিকিয়া নাই মেগী খাবলৈ লৈ আনিছো এতিয়া তো গাইছ মানে দেই আজি আৰু বহুত দুখৰ কথা মই মানে আজি মাক আৰু মায়ে আমাৰ গোটৰ পৰা পইচা ল'লে আৰু মায়ে গোটৰ পৰা পইচা লৈ পিনে মোক কৈছে পইচা দিছোঁ আইফোন এটা আনিবি যা তাৰপিছত ইহঁতৰকেইটাক লৈ আহিলোঁ আৰু মই তাৰপৰা আইফোন বুলি মোক এইটো কিনাই পিনে মোক ঠগি দিলে মানে সিহঁতি তো এতিয়া ঘৰলৈ গৈ মই কি দেখাম বাৰু আইফোন কোনটো বুলি ক'লে এনেকুৱা 3টা এইটো কি বাৰু এইটো কি এটা কিনিলে চাওক এইটো ৰেডমি বোলে আইফোন বুলি মই এইটো দেখালে মই এতিয়া ঘৰত আইফোন আৰু এইটো আৰু পাৰ্টি বুলি এতিয়া জানো কিন্তু পেলুখিনি আনিছে 2 মিনিটত বনাই কিন্তু আধা ঘণ্টা হ'বলৈ হ'ল এতিয়া জুইয়ে জ্বলাব মানে জুই জ্বলাই এতিয়া গৰম পানী হৈছে আকৌ গিফ্ট দিব লাগিব এতিয়া মই কি কওঁ ঘৰত এতিয়া মই এনেকুৱা আইফোন এইটো ৰেডমি এইটো বগামি একজো কোনোবাই ফোন শুনিছে জানচোন একজো বোলে এইটো কি যে হ'ব হে তো গাইছ গোটৰ পৰা পইচা লৈ পিনে এইটোৱে কিনিলোঁ আৰু আইফোনৰ নামত একজো ফোন নহয় বগামি নহয় 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 ৰেডমি একজো ৰেডমি শশাংক তই আজি মুতি আহিলি বাৰু ৰাস্তা গোটেই ধোঁৱাখিনি তোৰ আজি বেছি হ'ল মানে অলপ ইয়াৰ ৰেইনকোট ফাটিলে ইয়াৰ ৰেইনকোট ফাটিলে এনে ফোনটো কেনেকুৱা লাগিছে কওক বাৰু কমেণ্ট 7টামান কৰি 7টা কৰিব দেই কমেণ্ট লাকি 7 মই লাকি 7 লাকিটো হিয়ে লাকি 7টো মই নেকি 7টো বিকিটা 7 এ নহয় কিবা এটা গব লাগিছে आपका भाई क्यूट तो है क्यूट बैगन करेगा मैं माइला इसके बाद आगे क्लिक कर ले पीछे रोल दे मार लो ओ बे फोटो मानु ठीक আছে চাও চাও वाह क्या सी কোন হয় बैंगन এই এক দেখিছিলি ये या আফগানিস্তান কালিয়া বাহত হেই কৰিবলৈ গৈছিল লেট্ৰিন চাফা কৰিবলৈ গৈছিল পইচাটো পাই পিনে আইফোন এটা ল'লি নহয় গোটা পইচা কেলে মিছা কথা কৈছ ইদাৰ ভাগ মিছা কথা নকবি গোটা পইচা তো গাইস বহুত দুখ গোটা পইচা ইমান দে আইফোন এটা ল'ম বুলি ভাবিছিলো মই চিন্তা পা আইফোনত যে এপল এটা থাকে বুলি মই ভাবিলো গোটা এপল এটা লাগি থাকিব কিন্তু এফাল এটা লাগি থাকে বুলি মই নাজানো পিছে এটি কিন্তু ঠগি দিলে একজো বোলে বহুত দামী বোলে প্ৰতিটো বাইকাৰ ওচৰত বোলে একজো থাকে বোলে এটি মাথাত লগাই থৈ হাতত লগাই থবি বোলে হাতত লগাই থৈ ইনো দিয়ে জুঠা আপেলটা দিয়ে সেইটো ক'ত দিনো পঠিয়ালে এনেকুৱা ঠগিলে আপেল ইমান নাথাকে না সবকে দিব নোৱাৰে হলো এডখ খাই থৈছিলে যেতিয়া হেডখকে দিব পাৰে আমি বেয়া নাপাওঁ নহয় তো গাইজ আম্বানীয়ে কৈছে বোলে পাইনাপলৰ এটা উলিয়াম বোলে তোক প্ৰথম দিম বুলি কৈছে মই বোলে আম্বানী পাইনাপলটো তলৰ পিনৰ পৰা খোৱা থাকিব নাজানিছো বাৰু টিকা ফালে বা নাই এবাৰ বেঙেনা এটা বনাব লাগিব পাইনাপলৰ প্ৰথম কাষ্টমাৰ মই হ'ম যিমানে বগা মেগীয়ে নহওক বনালে কেলা হালধীয়া হ'বই बात तो सही है অসমীয়া এই মেগী বিষয়ে দুআষাৰ কৈ দিয়া যাতে এডভাৰটাইজটো চাই মানে ছোৱালীবোৰ যিমান মানে কি ক'ম ছোৱালীয়ে যিমান ধকা দিয়ে তাতকৈ বেছি মেগীয়ে ধকা দিয়ে 2 মিনিট বুলি কৈ 2 ঘণ্টা লগাই দিয়ে कोई सेंसेस बात এতিয়া চাওক ভিডিঅ'টোত চাব আমি আহি পোৱা কিমান দেৰি হ'ল ইয়াত লিখা থাকে 2 মিনিট মে বোলে বনি খাই যা একদম 2 মিনিটত
2 মিনিটত না গৰম পানী গৰম হয় না মেগী হেৰি হয় খাবলৈ কয় ছোৱালীজনীয়ে অকণমান টাইম এটা লয় বোলে এনেই হ'লেও আজিকালি 2 মাহ হ'লেও থাকে কিন্তু মেগীয়ে ইমানেই ধকা দিয়ে 2 মিনিট বুলি কৈ 2 ঘণ্টা লগাই দিছে বাৰু ইয়াৰ একদম কি ক'ম এতিয়া तू चुप रे बाबा तू चुप रे हाँ মোৰ ওচৰত আছে এতিয়া বৰ্তমান 5টা মছলাৰ ভিতৰত এটা হৈ গ'লগৈ এটাতো ডিমি 4টা মছলাৰ ভিতৰত যোনে কমেণ্ট কৰিব তাৰ যদি কমেণ্টত জিঅ' লাইক আহে কমেণ্টত তলত লাইক আহে নাই তো জিঅ' কমেণ্ট এই बंद करो हाथ जोड़ के मैं কমেণ্টত যদি জিঅ' লাইক আহে তেন্তে এটা মেগী মছলা দিম চাটনি লগত খাবলৈ ভাতৰ লগত খাবলৈ হয় নাই ভাত লগত খাবলৈ মছলা এটা দিম তো হ'লে নি এবাৰ খোৱা 7 বাৰ লেট্ৰিনলৈ যোৱা मैं नहीं मानता क्यों नहीं তো গাইজ চেনি খালে বোলে স্কিনখন বহুত গ্ল' কৰে মই চেনি খাই পোৱা নাই আজিৰ পৰা খাব লাগিব क्यों नहीं আজি বহুত ধুনীয়া কাম কৰিছে আৰু বহুত দিনত ওলাইছ নে ষ্টান মাৰোতে ওলোৱা আৰু বৰ্তমান আজি অকণমান বতৰো ঠাণ্ডা মনো ঠাণ্ডা আৰু গম পায় আৰু গোটৰ পইচা লৈ যদি মায়ে গোটৰ পৰা পইচা লৈ দিছে মই আইফোন এটা লওঁ বোলে ইউটিউবত ভিডিঅ' বনাবি এহেঁতি মোক এনেকুৱা কৰি দিব বুলি মই ভবা নাছিলোঁ মানে এতিয়া বহুত বেয়াও লাগিছে কি কৰিম লগৰ এতিয়া বেয়া লাগিছে আৰু এতিয়া এই পিঁয়াজ দিবা ন এই ভগৱান পালে নিচা থাকো চিটিকিলে বাইক দিয়া তেলে চিটিকিলে তো গাইজ মানে আমাৰ এতিয়া এইডোখৰ নেচাৰটো কেনেকুৱা নেচাৰ নহয় প্ৰাকৃতিক সৌন্দৰ্য মই দিছোঁ আকৌ এইডোখৰ কেনেকুৱা লাগিছে ধুনীয়া জেগা এইবোৰ গৰুৱে চৰি থাকে ইয়াত অকল এখন বিল পানী চানী শুকাই গ'ল কাৰণে এতিয়া ধুনীয়াকে এয়াহতি বিল বুলি কয় নে এয়াহতি বিল একেটাই নে বিলে আকৌ নেমু বিল বুলি এখনেই কয় না খানাটো আজি ভাল হ'ব যেন পাইছোঁ পাটনাই বনাই আছে এইফালে হিলা লাগি ধৰিছে গৰম হ'ল বেছি জুইখিনি বেছি হেৰি হ'ল হিলা পুৰা হিলা তো গাইজ আমাৰ কি ক'ম আৰু এনেকুৱাই বনালে এই চক হিটলিং কৰি থাকিব লগা আছে মানে আমি এতিয়া হেৰি এইটো কি ভাজি পিনে হেৰি কৰিম বুলি ভাবিছিলোঁ কিন্তু প্ৰক্ৰিয়াটো নাজানিলোঁ মেইন কথাটো হ'ল খালি দে না ফটোত ফালি দেন এই চয় হেৰি কপিলা ফালি দিয়া নে দাদু ফালি দিয়া মই হিলাই আছোঁ খাবা আজি কেনেকুৱা হ'ব নাজানো ভাল লাগিলেও বেয়া লাগিলেও সিহঁতক খোৱামে মুঠতে তাক গোটৰ পইচা লৈ সিহঁতক মোবাইল কিনিবলৈ গৈ আইফোন এটা কিনিম বুলি ভাবিছিলোঁ কিন্তু এণ্ড্ৰইড এটা কিনাই পিনে মোক এতিয়া বৰ্তমান আইফোন বুলি ঠগি দিলে গোটেই দুনিয়া 2 নম্বৰী হৈছে সিহঁতি মোক 2 নম্বৰী এটা কিনি দিলে পানী দিবি নেকি ইয়াত পগলা নি ইয়াত হেৰি দিব অকণমান হে শুকাবলৈ জেংগে কৰি দিয়ে অকণমান দিলে লাগি ধৰিছিলে এখনে খাবা ইমান পানী নিদিয়ে ন পাগল এই নকওঁ পগলা হ'ল পানী ইমান দিলে আকৌ একেটা হ'বচোন একেটা খাব তেলটো যাবগে ভকা খাবি আৰু চেট ঢেপিয়া মাৰিব পাৰে এই ইভাগে খাই দিয়ালে বইল কৰি খাই দিয়ালে ভাল আছিলে আইফোনো কিনি দিলে মেগীখিনিও বেয়া কৰি পেলালে মোক আৰু পানী দি দে নেকি ইমানটো দিনেতো আইফোন কিনিবলৈ গৈ একজো মোবাইল কিনাই দিলে এতিয়া মেগী বনাইছে বোলে সেইখিনি চক লেটিঙত থকা কিমি পেলুখিনি নিচিনা লাগিছে মই নেখাওঁ মই যাওঁ মা গোটৰ পইচা কিনাই মই এতিয়া যাবও নোৱাৰো গোটৰ পইচা লাগি আছে ইয়াত বাবা একজো মোবাইলটোও থৈ দিছে সিহঁতি বোলে খানা খাই শেষ হোৱাৰ পিছতে দিম বোলে A few moments later. দে কাও হকাকে দে হেতক গোটৰ পইচা লাগি আছে মই এইখিনিতে এটা কথাই কম আৰু
মা ভাগৰ গোটৰ পইচা লাগি আছে খাইছ যদি খা নেপেলাবি এনেকে ফোনটো মই লৈছো দেই এতিয়া এইখিনি দাদা কথা কলা মই নাই পোৱা এইখিনি দাদা কথা কলা সেইখিনিত গৈ আৰু এটা কথা মইতো খাইছোহে আৰু অকমান হেৰি হ'ল ধুনীয়া হৈছে অ' কোৱা নাই অ মা কি বুলি কম শশাংক তই মেগী বনাব জানো সেইটোৱে কম মানে বইলটো বেছি দেৰি হ'ল হয় নকয় তো গাইছ আজিৰ পৰা চবেই চেনি খাব নহ'লে আপোনাৰ স্কিন ড্ৰাই ফ্ৰাই হৈ থাকিব চিকনা নহ'ব মোৰ নিচিনা মই কিন্তু চেনি নহয় দেই তো গাইছ এইখিনিতে মই আৰু এটা কথা কওঁ আপুনি যেতিয়া কাৰোবাক ধকা দিয়ে তেতিয়া কাৰোবাক মানে যাকে ধকা দিয়ে তাক ক'ব যে আগলৈ আৰু 3টাক ধকা দিবি সিহঁতি 3টাক আকৌ ক'ব যে সিহঁতি 3টাক আৰু 3টাক ধকা দিবি সেনেকৈ গোটেই দুনিয়াখন মানে চবেই ধকা খাই যাব আৰু টেঙৰ হৈ যাব আৰু আমাৰ নিচিনাকৈ লৰাই এনেকৈ পাৰ্টি কৰি থাকিব চিকনা বয় চিকনা বয় আৰু আপোনাৰ দাদুলো আমি খাই থাকোঁ এনেকৈ আৰু তাক দহাই দিও কহি একাষৰীয়া হৈছে একাষৰীয়া নহয় ইয়াৰ ভাগৰ মানে আছে সেইকাৰণে নাই দেখা তই বিলগনি আমাৰ চিন্তা দেখাইছোঁ সি মানে খোৱা নাই মেগী নহয় জ্বলি গ'ল বন জুই গানটো লগাই দিওঁ জ্বলি উঠিছে ফটো কপি মাৰি লওঁ ন গম পাইছিলে মই খেলটো নিজে চাব নিজে ভৰাই দিছ নেকি গানটোকে গাওঁ নেকি তোমাৰ বাদে দেহা নায়ান কাৰু প্ৰেমৰ অধিকাৰ নহৈছে নি খাবলৈ মই দিছোঁ মিঠু हो गया इट्टू सा पेट है कितना खाएगा নহয় আকৌ দেই इट्टू सा पेट है कितना खाएगा है ना ইমান নাছিলে মতলব নাই নহয় তোমাক আকাশৰ পৰা কপিয়াত দেন নাহে আৰু দেই গান চান গাই আছো ইমান কষ্টত হয় না তো গাইজ এইফালে এতিয়া আমাক খাই মেলি একদম খাল্লাছ এইফালে কাঁহী এইবোৰ মানে লাষ্টত কেৰাহীও হেতা মাৰি খাইছে আৰু এইবোৰ চব এটা পেট সৰু হ'ব পাৰে কিন্তু মালটো বহুত ধৰে মানে মোৰ মানুহ ডাঙৰ পেট ডাঙৰ হ'লেও মই খাব নোৱাৰো বেছি অলপমান খাই সিহঁতক দি দিলোঁ নোৱা বুলি চুচি এইবোৰ কি হয় মালটো মজা লাগিছে নেকি নাখাওঁ মই খাব নোৱাৰোঁ সৰু হৈ আছে তোমালোকৰ সমান বয়সত আমিও খাব নোৱাৰিম তেতিয়া খাব পাৰোঁ অসমীয়া লোৱা নাই সেইটো কাৰণে মই অসমৰ মিয়া ই অসমীয়া पार्थक्य ये देखो ये हमारा डेगोला सेट ये इसका नाम क्या है एरवान ट्रेन और इसका डेगो ब्रुआ ये की होता है গুড জব বেটা আইফোনৰ কভাৰ আইফোন নহয় এইটো কেলা মোৰ সেইটো এন্ড্ৰইড কেলা আইফোনৰ কেনেকুৱা এখন লাগিব নি কেলা স্যামসাং আইফোনৰ 2500 টকা এখন লগাই দিছো তো এতিয়া মই ষ্টান্ডাৰ মাৰিম আৰু ষ্টান্ডাৰ মাৰিব হা এই ঘৰতে দীঘলকে মাৰিব চেপেটাকে আহিব এই দীঘলকে নোৱাৰো হে দীঘলকে নোৱাৰো এখন মানে অলপ জটিল এখন অলপ জটিল নহয় এখন বেছি পাতলা তললে যায়গা নে অকমান আহিলে আকৌ ধান কেলা
খাই গৈছে ও গাইস এইফালে মানে এতিয়া আমাৰ পুৰা চাইকেল চলাই আছে আৰু মালিকে गिर गया भाई अरे भाई 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 well done दिल गार्डन गार्डन हो रहा है मेरा ये बुका हमें तो गाइस আজি এই ভিডিওটো ইমানতে হেক কৰিছো আৰু যদি ভাল পালে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব গাইস আৰু আজিলৈ এইফালে পাটনাগিৰা বুজিছে নহয় আজিলৈ বা কালিলৈহে গম পাম কি হ'ব দিয়া তো গোটৰ পইচা লোৱা আইফোন বহুত কষ্টত লৈছো সেইটোৱে আৰু কিন্তু কম নকওঁ মই নিমখ কিনিকে অলপ ক'বলৈতো মন নাই কিন্তু বহুত দুখ লাগিছে 52,000 নহয় 49 নহয় 62,000 নিছিলো বোলো 13 এটা 60 মানত পাই যাম এইটো গামোচাখন পিন্ধি লোৱা তুমি এইটো এয়া 40ত কিনি 12 এটা পাই গ'লেন এইটো বোলে এইটো এনে 13 Pro Max না দেখিব বোলে 3টা কেমেৰা আছে বোলে হে তাৰপা এইটো কিনাই দিলে তাৰপা এডাল এটা এপল কিনি ললো এডাল গ'ল আকৌ 10,000 টকা 40-50,000 টকা তাৰপিছত খাওঁতে মেলোতে বাকী এইবোৰ দেখাব নোৱাৰা খালোঁ আৰু দেখাব পৰা খাই দিলোঁ ইয়াত এতিয়া তাৰপৰা খতম 60,000 ভিতৰত এতিয়া 2,000 টকা আছে জোতা এযোৰ অৰ্ডাৰ দিলোঁ পুমা আহি আছে আৰু সেইটো 20 টকা আছে তাকো মোৰে পইচা ওলা নাই দেখিলা গোটৰ পইচা দেখিছা নাই এইবোৰ গোটেই জেপত খোৱাই থৈছে মানে এনেকুৱাই সেই দেখিছা মানে মাৰি থৈছে গোটৰ পইচা এইটো গোটৰ পইচা অঁ গোটৰ পইচা এইবোৰ দিছে এখন আছলি আকৌ দেই গোটৰ পইচা নকওঁ ইমান কষ্টত এটা খাই মেলি আকৌ মোকে ধৰিবলৈ দিছে মোকে ধৰিবলৈ দিছে খাই মেলি আমাৰ চাইকেলত ল'ব লাগিব তো গাইজ আজিলৈ বাই বাই লগ পাইছো একদম ধামাকেদাৰ ভিডিঅ'ত তো আজিলৈ বাই বাই লাভ ইউ তোমাক কৈছো লভ ইউ বুলি বাই বাই অকলে এটা দি দিছো মনে মনে সিহঁতি নেদেখাকে বহুত ভাল পাওঁ তো বাই বাই